যেতিয়াই মায়ে বনোৱা কিবা এটা ৰেচিপি শ্বেয়াৰ কৰোঁ কমেণ্টত আহে তুমি নিজে একো বনাব নাজানা নেকি বুলি। গতিকে আজি কিবা এটা বনাই দেখাম বলক। এফালে ল'লোঁ কৰ্চ মাছ, নহৰু পিচা, আলু, বিলাহী আৰু এফালে ধনিয়া, এফালে পালেং শাক আৰু এইফালে পানীও গৰম কৰি আছোঁ। এইফালে কেৰাহীখন পুৰা গৰম হ'বলৈ দি পেলাই এইফালে মাছখিনি দি দিলোঁ। তেলখিনি ইমান ধুনীয়াকৈ ওলাইছে দেখিছেনে? বইলকৈ বনাইছোঁ। এইফালে নহৰুখিনিও এড কৰিলোঁ, বিলাহীখিনি লগতে এড কৰি দিলোঁ। অকণমান নিমখ দি পেলাই অকণমান সময় সিজিবলৈ দিলোঁ। গলি গ'লে তেতিয়া পানীটো ওলাই যায়। এয়া দেখিছেনে ধুনীয়াকৈ গলি গৈছে। আলু দি পেলাই এতিয়া ধনিয়াখিনি দি আকৌ ঢাকি দিলোঁ। অকণমান সময় সিজিবলৈ দি পালেং শাকখিনি এড কৰি দিলোঁ লগতে। এইখিনি দিয়াৰ পাছত অকণমান সময় লৰাই লৈ পেলাই উতলাই থোৱা পানীখিনি ইয়াতে দি দিলোঁ। 20 মিনিট সময় ঢাকন মাৰি উতলিবলৈ দি পেলাই এইফালে মোৰ ৰেডি। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। খাবলৈ পিছে পুৰা টেষ্টি হৈছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ।